Hello everyone, welcome back to my YouTube channel. Namaskar, moi Syamolima আজি আপোনালোকক দেখুৱাম আন এটা ভিডিঅ'ত। এয়া আমি অসমীয়া পাকঘৰৰ কিছুমান বজাৰ কৰিবলৈ গৈ আছো। বিশেষ ডাঙৰ বজাৰ নহয়, সৰু সৰু বজাৰ। আৰু বজাৰ কৰোঁতে আমি কি বস্তু কিনিম আপোনালোকে দেখি থাকিব। এয়া দেখিছেনে, মামা স্কুটিত আমি যাওঁ ওলালো এয়া বজাৰ কৰিবলৈ। ভিডিঅ'টো আগলৈকে চাই থাকক, কি হয় আপোনালোকে গম পাই থাকিব সকলোবোৰ। এয়া মানে আমাৰ দুজনীৰ লেকচাৰ কোনোদিন শেষ নহয়। এতিয়া গৈ থাকোঁতেও গাড়ী চলাই থাকোঁতে কথা পাতিব নালাগে, কিন্তু আমাৰ কথা শেষ নহয় যিহেতু কথা পাতি আছোঁ। কোনটো ল'বা? লাষ্টত ফাইনেলি এইটো আধা ঘণ্টা মূৰত বিচাৰি পালোগৈ। আৰু এয়া কাপোৰ ল'লো। আমাৰ এতিয়া অসমীয়া পাকঘৰত এক্সট্ৰা বেলেগ কালাৰৰ কাপোৰ পাব। ব্লু কালাৰ। এয়া মাষ্টৰী বাইদেউকো লগ পাই গ'লো। ফাইনেলি চিলেক্ট হৈ গ'ল। কোনটো কালাৰ চিলেক্ট হ'ল? আধা ঘণ্টা মূৰত নে? আধা ঘণ্টা মূৰত এইটো লিপষ্টিক চিলেক্ট দেই। লিপষ্টিক লৈ ল'লো। ফাইনেলি চিলেক্ট কৰিলে দেই। আজি অসমীয়া পাকঘৰৰ পৰা বজাৰ কৰিবলৈ অহা হৈছে। চুমি, অ' চুমি, মঞ্জু, বিশ্বদাই দিছে গিফ্ট আমাক। চুমি বা, মই অকল আলু বাদামহে খাম, আকৌ বেলেগ একো নাখাওঁ। কৈছোঁ আকৌ আজি। আৰু বজাৰ কৰি হৈ গ'ল। এতিয়া আমি ঘৰলৈ উভতি আহি আছোঁ। বেগটো হ'ল। ফাইনেলি আহি আমি এতিয়া ঘৰ পালোহি। বহুত ৰ'দ দিছে, একেবাৰে মানে ৰ'দটোৱে খাওঁ খাওঁ যেন কৰিছে। এয়া বজাৰ কৰি আমি আহি পাই গ'লোহি। বাই বাই। আৰু ধন্যবাদ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু যদি সঁচাকৈ চাই ভাল পালে তেন্তে ছাবস্ক্ৰাইব কৰি দিব।